টাইগাৰ শ্ৰফৰ বাপেক আহি আছে বোলে, বাপেক। আপোনালোকক মই এতিয়া ৰাজ্যপালৰ ভৱনটো দেখুৱাবলৈ গৈ আছোঁ। হেল্ল' নমস্কাৰ। বহুত দিনৰ পিছত মানে আজি এটা ভিডিঅ' বনাই আছোঁ আৰু বহুত দিন মানে ভিডিঅ' দিব পোৱা নাই, গতিকে আজি মানে অকণমান কি কাম কৰোঁ অকণমান জাষ্ট দেখুৱাম আৰু আমাৰ অসমৰ ৰাজ্যপালৰ ভৱনটো ক'ত আছে তাকেও দেখুৱাম। এতিয়া গৈ আছোঁ ইফালেদি আৰু ইফালে ভাইটিয়ে পূৰা লোডিং কৰি আছে শিল বালু গিটি, তাৰপিছত ইফালে গৈ কিনি মাল আনলোড কৰা জেগাটো দেখুৱাই আছোঁ। আপোনালোকক মই এতিয়া ৰাজ্যপালৰ ভৱনটো দেখুৱাবলৈ গৈ আছোঁ। এয়া ৰাস্তাৰ ওপৰত উঠিলোঁ, তাৰপিছত এতিয়া মই উঠি কিনি এতিয়া আমাৰ এক চাইডৰ পৰা দেখুৱাই আছোঁ, মানে আমি য'ত নি কাম কৰোঁ এইবিলাক চাওক। ইয়াতে থাকে অসমৰ ৰাজ্যপালৰ মানুহবিলাক, ভৱনবিলাক। হেমন্ত, ইয়াতে যদি মোদী বা অমিত শ্বাহ তেখেতলোকে যদি আহে ইফালে থাকে, এইটোৱে ঘৰ। আৰু আমি ইয়াতে পূৰা পানী টেংকিৰ মানে কাম চলি আছে, পানী টেংকি কাম কৰি আছোঁ। আৰু এতিয়া বৰ্তমান মই ড্ৰেইনৰ কাম কৰি আছোঁ। ড্ৰেইন মানে গাঁত খান্দা আছে, ইফালে আছে মিস্ত্ৰী পাতিবিলাক বৰ ধুনীয়াকৈ। আজি আমাৰ ড্ৰেইনৰ কাম পূৰা একদম পূৰা ফুল চলি আছে মানে। ইফালে ড্ৰেইনৰ কাম চলি আছে। আমি দেচোন তই একেবাৰে কিমান বাৰ যাব পাৰোঁ। অঁ, পকা ৰাস্তাত দুখ পাবি নেকি? হা, পকা ৰাস্তাত দুখ পালে কিন্তু মোৰ ৰিক্স নাই দেই। পালে ইয়াতে মাৰি যাওক, ধুনীয়া জেগা আছে, ধুনীয়া ঠাই। ঠিক আছে বলক, য'ত ভাল লাগে। আজি আমাৰ ছেকেণ্ড টাইগাৰ টাইগাৰ শ্ৰফ নে কি বুলি কয় এইটো? টাইগাৰ শ্ৰফ ন? আমাৰ ছেকেণ্ড টাইগাৰ শ্ৰফ আজি ইয়াতে পূৰা একদম পাল্টি মাৰিব। মাৰক, মাৰ মাৰ, মাৰ। অঁ, একেৰাহে মাৰিলে মোটামুটি 6-7 বাৰ মান। এতিয়া হাত টাচ নকৰাকৈ কেইবাৰ মাৰিব পাৰিবি? 2 বাৰ। ঠিক আছে, হাত নধৰাকৈ 2 বাৰ মাৰিব, চাই লওঁ কি হয়। মাৰ, আৰম্ভ কৰ। এই চাবি দেই, কিন্তু দুখ চুখ পালে কিন্তু দুখ নাই, কিন্তু হেৰি মোৰ ৰিক্স নাই কিন্তু, আগতে কৈছোঁ দেই। নোৱাৰিলে এবাৰে মাৰিবি, পাৰিলে যিমান পাৰে সিমান মাৰিবি। ঠিক আছে, মাৰ মাৰ। মানে ৰাস্তাটো একদম পকাটো ব্লক ইটা, সেইকাৰণে ভয় আৰু সেইকাৰণে লাহে লাহে 2 বাৰ মাৰিলে। এতিয়া ইফালে আৰু নচিবটো ভাল ইয়াত যে আমাৰ অসমৰ ডাঙৰ ৰাজ্যপালৰ মানে বাউণ্ডাৰী কিনাৰতে জাম্পিং মাৰি আছে। মাৰ। তই ফুৰিবি, 6 পেক দেখুৱা, টাইট কৰ। টাইগাৰ শ্ৰফৰ বাপেক আহি আছে বোলে, বাপেক। টাইগাৰ শ্ৰফৰ 2 নম্বৰ বাপেক। 6 পেক ওলাই আছে এতিয়া। মাৰ মাৰ। ধুনীয়া, আৰু একবাৰ। অঁ, মজা। মাৰ মাৰ। কিমান দ বহুত দ নেকি? ঘেল আছে ন? অঁ, ইয়াতে বহু অলপমান। একজনে মানে একদম পানীৰ তলত নামিলে, টেংকিৰ তলত হাত ভৰি ধুবলৈ। চাওক কিমান দ ৱাটাৰ ছাপ্লাই প্ৰজেক্টৰ টেংকিত, তাৰ তলত আছে মানুহ। এইয়া উঠা।
উঠিব পাৰিছ নাই? উঠা 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 বাছ বাছ ঐ তই দেখোন সঁচাকৈ কেলা টাইগাৰ শ্ৰফৰ বাপেক হ'ব পাৰিবি দেখোন হয়নে? বাহ 6 পেট মানে ওলাই আছে অলৰেডি উল্টা জাম্পিংটো দিব পাৰে সদায় প্ৰেক্টিছ কৰিবা